কেমেৰাত মানে কি হয় জানেনে নাই পানীবিলাক ছিটকি আহি আছে কেমেৰাৰ কেপচাৰে নকৰে ভালকে ভাৰতৰ তিনিটা মৃত্যুঞ্জয় মন্দিৰৰ ভিতৰত এইটোৱে হৈছে নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ চাওকচোন কিমান ভাল লাগে হেল্ল' বন্ধুসকল আজি মই আহিছো ক'ত জানেনে নাই একদম নগাঁও আহি পাইছো আৰু আজি মই আপোনালোকক এটা ধুনীয়া লোকেশ্যনত মানে নগাঁও মানেতো জানে মৃত্যুঞ্জয় মন্দিৰ তো তাতে আহিছো আৰু এটা হিডেন ৱাটাৰফল আছে তাতেও যাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আজি মোৰ লগত কোন আছে জানেনে নাই এইফালে চাওক এইফালে আমাৰ বিশ্বজিত ভাই বহুত দিনৰ মূৰত আমি মানে যেতিয়াই লগ পাওঁ ডাঙৰ ডাঙৰ ট্ৰিপ হয় মানে এতিয়া সি শ্বিলঙত আছিল শ্বিলঙৰ পৰা কালি মানে পৰহি আহিছে আৰু আহিয়ে কালি এইটো মোবাইল লৈ লৈছে চাওক চেমচাং S23 ময়ে লৈ গৈছিলোঁ ইয়াক মাইচা মোবাইল ষ্ট'ৰৰ পৰা লৈছে আপোনালোকে যদি মানে বিচাৰে ল'ব পাৰে তাৰ পৰা বহুত ভাল হয় আৰু এতিয়া আমি ইয়াতে মৃত্যুঞ্জয় আহিছোঁ তাৰপিছত আমি যাম ৱাটাৰফল হিডেন ৱাটাৰফল একদম ভিডিঅ'টো শেষলৈ চাই থাকক ইণ্টাৰেষ্টিং পাব আৰু এইটোৰ কোৱালিটিও দেখা পাব দেই ইয়াতে ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমিনো কেনেকৈ গ'লোঁ ইমান দূৰ চাওকচোন 200 কিলোমিটাৰ দূৰ আমাৰ ঘৰৰ পৰা তো চাওক কেনেকৈ গ'লোঁ ৰাতিপুৱা 6:30 বজাত আমি ওলালোঁ এনেকৈ নগাঁও যাবলৈ আৰু চবফালে চাওকচোন বানপানী হৈ গৈছে ইয়াতে মানে খেতি কৰা হৈছিল কিন্তু খেতিবিলাক চব তলত ডুবি গৈছে কি যে বেয়া লগা কথা আৰু জীৱ জন্তুবিলাক চব ৰাস্তাত আছে এনেকৈ আৰু এতিয়া আমি গৈ আছোঁ জুবিনদাৰ গান শুনি প্ৰায় 45 কিলোমিটাৰ ঘৰৰ পৰা আহি এনেকুৱাকৈ আমি বৰষুণ পাই গ'লোঁ বান্দাৰ ভিজা দিছোঁহে গাইছ দুটাও এইয়া আহুজা দোকান এখনত ৰখাইছোঁ মানে ইয়াতে আহুজাৰ বক্স চক্স পাই কিজানি ইয়াতে যদি দোকানখন খোলা থাকিলে নিব পাৰিলোঁ হয় দেচোন কিন্তু খোলা নাই আৰু এতিয়া আমি দোকান বিচাৰি আছোঁ মানে ৰাতিপুৱা 4:30 হ'লছোঁ না তো একো খোৱা নাই চাহ আৰু ৰুটি খাব পাৰিলে ভাল লাগিল হয় আৰু এনেকৈ দোকান এখন পালোঁ ইয়াতে চাহ আৰু ৰুটিটো খাই আৰু যাওঁ 45 কিলোমিটাৰমান আছে আৰু নগাঁৱলৈ 90 কিলোমিটাৰ স্কুটি চলাই পাই গ'লোঁ আমি এয়া মৃত্যুঞ্জয় মন্দিৰ মানে পামেই আৰু এইটো ৰেল গেট পাই আগত এটা আৰু এই ৰেল গেটটো পাৰ হোৱাৰ পিছতে অলপমান গ'লে পাই যাম আৰু মৃত্যুঞ্জয় মন্দিৰ ফাইনেলি ভিতৰত সোমাই দিলোঁ মৃত্যুঞ্জয় মন্দিৰত আৰু ভিতৰত সোমাই এটা অদ্ভুত ফিলিংছ পোৱা গৈছে যিটো মানে ক'ব নোৱাৰি আৰু আপোনালোকে যদি গৈছেতো ভালে যদি যোৱা নাই একবাৰ যাই চাবচোন কি মজা লাগে আৰু এয়া চাওক কাছ চব আছে আৰু এটা কথা কি জানে নাই ভিতৰত মানে চাকি দিব নোৱাৰি চাকি আৰু ধূপ বাহিৰতে দিব লাগে বাহিৰত চাকি ধূপ দি ভিতৰত আপোনালোকে প্ৰসাদ লৈ যাব পাৰে আৰু তাৰ পৰা প্ৰসাদ বান্ধি দিব আপোনালোকক ঘৰত নিয়াৰ কাৰণে আৰু আমি ইয়াতে ফটো চটো উঠি যাওঁ এতিয়া আৰু বেছি দেৰি হৈ যাব নহ'লে বৰ্তমান ভাৰতবৰ্ষত তিনিটাই মৃত্যুঞ্জয় মন্দিৰ আছে এটা হৈছে আমাৰ এইটো অন্যতম নগাঁৱত আৰু দুটা আছে নাচিক আৰু ছিকিমত আৰু তাতে মানে মন্দিৰ হিচাপত নাই তাতে পূজা কৰা হয় মানে জাষ্ট পূজা কৰা হয় মৃত্যুঞ্জয় আৰু আমাৰ ইয়াতে কি হৈছে মৃত্যুঞ্জয় মন্দিৰে বনাই দিছে চাওকচোন কিমান ভাল লগা এটা পৰিৱেশ ইমান ডাঙৰ নৰেন্দ্ৰ মোদী দেৱে মানে উদ্বোধন কৰিছিল তো ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই ৰ'ব আৰু আছে ভিডিঅ'টো এতিয়া যাই আছোঁ আমি হিডেন ৱাটাৰফল মানে ইয়াৰ পৰা প্ৰায় 1 ঘণ্টামান দূৰত এটা ৱাটাৰফল আছে কাৰ্বি আলং চাইড পৰে সেইটো তো তাতে গৈ আছোঁ আৰু এই মন্দিৰটোৰ বিষয়ে যদি আপোনালোকে ডিটেইল ভিডিঅ' বিচাৰে মানে কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক আৰু মই বনাই দিম আপোনালোকৰ কাৰণে ডিটেইল ভিডিঅ' তো এতিয়া যাওঁ দিয়ক আৰু বহুত দেৰি হৈ যাব নহ'লে সিফালে আৰু এতিয়া ফাইনেলি আমি ওলাই দিলোঁ তাৰ পৰা আৰু ইফালে চাওকচোন আমি কাৰ্বি আলং চাইডে সোমাই দিলোঁ আৰু ইফালে ধুনীয়া এটা পৰিৱেশ গছ গছনিৰ মাজে মাজে আমি গৈ আছোঁ দুটাই স্কুটি চলাই এনেকুৱা পৰিৱেশত মানে 2 হুইলাৰ লৈ যোৱা মজাটো যিটো মানে কি ক'ম আৰু আপোনালোকক বুজাব নোৱাৰি আপোনালোকেও যদি যাব বিচাৰে যাব ধুনীয়া লাগে একদম জেগাটো কৈ আছোঁ ৰ'ব লোকেশ্যনটো Continue straight. ফাইনেলি 90 কিলোমিটাৰ নগাঁৱৰ পৰা আমি গাড়ী চলাই মানে স্কুটি চলাই আহি পাই গ'লোঁ ইয়াত ডিক্ৰুটপি ৱাটাৰফল কাৰ্বি আলং চাইডে থকা আৰু লোকেশ্যনটো মই গুগল মেপৰ লোকেশ্যনটো ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি যাব বিচাৰে যাব পাৰে বহুত ধুনীয়া আৰু ইয়াতে গাড়ী হিচাপত আপোনাৰ প্ৰাইচ ল'ব আৰু কেইজন যায় আমাৰ যিহেতু দুজন আছিল তো সেইকাৰণে 90 টকা লৈছে মানে 45K পাৰ পাৰ্চন আৰু এইটোৱে সেইটো ৱাটাৰফল চাওকচোন দূৰৰ পৰা কি ধুনীয়া আৰু এতিয়া মই কথা নকওঁ আৰু আপোনালোকে নিজে চাই লওক আৰু কিমান মজা এতিয়া মিউজিক লগাই দিম বাছ চাই গ'লে হ'ল আৰু বাৰে বাৰে যায় কানে কানে তাই হৃদয় ঠিকনা দি যায় তুমি আকা ফাগুনৰ দৰে মোক পলাশৰ ৰঙেৰে তুমি ঢাকা আমাৰ দুটাৰ আহিটো বহুত বেছি ভাল লাগিলে এই জেগাটোত আৰু যদি আপোনালোকে আহিব বিচাৰে তো কমেণ্ট কৰক মই জেগাটোৰ লোকেশ্যনটো আপোনালোকক দি দিম আৰু আমাৰ ধনু ভাই এতিয়া যাওঁ আৰু দুটাই মিলি তো বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত